তো গাইছ এক লৈ যাম যাই কিনে ৰিয়েকশ্যন চাম মানে কিমান ভয় কৰে এই কেনে ব্ৰ আছে পুৰা ফুল এক্সাইটেড নে ব্ৰ কিমান 10 টকা কেতিয়া মানে ছোৱালী মানুহ খাবাই পাৰা নালাগে মানে যেতিয়া কিবা ফটো তোলা নহয় তেতিয়া খাবাই নিদে মানে তই গেছলি ক'ত ওয়েলকাম ব্যাক টু নিউ ব্লগ আৰু আমাৰ আছে আমাৰ হৰিকৃষ্ণ আৰু আছে ফ্লে গাই আৰু ফ্লে আছে আমাৰ আটিকুল গইল চাগাপ আৰু সিংৰা আহি গৈছে আমাৰ লগত দাদা সিংৰা কেটা আজি গৰম গৰম নে পুৰা এই মজা গাইছ সিংৰাটো খাই লওঁ পুৰা ফাষ্ট তাৰপিছত কৈছোঁ আমি ক'ত যাম আজি আৰু গাইছ গইল চাগাপ খাওঁ কমপ্লিট আৰু আজি যাইছোঁ আমি ক'ত যাইছোঁ কৈ দি জুলেন যাইছোঁ যে আমি ৰঙিয়া জুলেন মানে আমাৰ টিম ৰেডি পুৰা একদম ফালাফালি হৈ যাব নে পুৰা কথা কি চাবি কেতিয়া এফলে তই ঐ মই গান এটা মাত দিয়ে তোছ ইমান সুন্দৰ ভইচ ইণ্ডিয়ান আইডল কিয় যোৱা নাই তুমি যাম অহাবাৰ ট্ৰাই কৰিবা নিশ্চয় ট্ৰাই কৰিবা মোৰ আশীৰ্বাদ থাকিল তোৰ লগত বঢ়িয়া বনাই আছে ইয়াতে মানে এইটো মুখেদি যি ওলাই থওঁ কিবা যি গেছ চেছ বিস্কুট সেইটো বস্তু গাইছ এখানে মানে এন্ট্ৰি গেট মানে চুলেনুৰ মানে গেট আৰু গাইছ বহুত দিন মোৰ এটা বস্তু আৰু তাতে খাবলৈ দিছোঁ পানীত দিয়া যেন ফুলি যেন যায় বস্তুটো এই ফুলি যায় বস্তুটো সৰুতে বহুত খেলছোঁ ৰাতি মানে ভিজাই দিওঁ দিনত দেখা পাব ফুলি আছে একদম বস্তুটো বহুত দিন মোৰ দেখা পালোঁ দেখিনে ভাল লাগিল আৰু প্ৰতি বছৰতে এখন মানে কমান মানে থাকবই এখন মানে থাকবে লাগবই এইখন হোটেল মানে মেইন মানে এইখন হোটেল নহয় মানে জুলেন আৰু পূজা নালাগে এই মেইন পূজা হলটা পালো ক'ত নুঠো এনেকুৱা লাগিছে বৰ্তমান সেই ক'ত উঠি যাবা কি কওঁ নুঠো ভাই কেন উঠা ছোৱালী মাহৰ কাৰণে তো আমাৰ ছোৱালী মানুহ মানে সুৰক্ষিত নহয় তোৰ কাৰণে কি মজা এই চকৰিটো পুৰা একদম মানে চুইমিং পুল টাইপ বনাই দিছে এনেকে চাব পাৰে এটা মানে সৰু চিনেমা কি ভূত চলাই আছে একদম মজাকে আমাৰ গাইক বহি তেনেকুৱা গাই বিনি কেতে তো পাতলা চুলি বহি যাওঁ মজাকে উঠি যা মই টিকেট কাটি দিওঁ মানে লাইফত এটা ইমান দুখ লাগিলে এই বস্তুত মানে উঠে নাপালো মানে যেতিয়া আমি ডাঙৰ হৈ গ'ল না আৰু উঠে নাপালো এই বস্তুটো সেইটো মোৰ দুখ হৈ গ'ল আৰু জুলেন মানে এটা নতুন এটা চকৰি এটা আছে এই চকৰিটোৰ নামটো নাজানো তোৰ মই এটা নতুন এটা নাম ধৰিছোঁ হিলালা আফগানিস্তান চকৰি নামটো কেনে লাগিছে মানে ই কিবা খিলে গাইছ মই দেখাই আছো মানে এনেকে ঘূৰি কিনে ই খিলে থাকে A few minutes later তাত হৈ গৈছে হিলালা আফগানিস্তান মানে যি চকৰিটো আৰু ইতে এনেকে ঘূৰিব মালটো মানে বেলেগ আৰু এইটো মানে বেলেগতকে বেলেগ মালটো আছে মানে ঘূৰিছে কিয় এটা লেভেল খুচিয়ে বা মই হাতত দিছোঁ আকৌ লগৰ এটা পিতা সীমা তাৰমানে হাল্লা কৰিছে মাতিছে কোন পিন্ধি আছে তাক মই বিচাৰি পাওঁ এতিয়া পাৰাই ছোৱালীজনী আহি গ'ল কিবা এটা ক'বা চকৰি কল থোৱা চকৰিত আৰু মই যাই আছোঁ এতিয়া বৰ্তমান ডাঙৰ চকৰিত উঠাৰ কাৰণে একদম কৰি দুটা টিকেট যা তো গাইছ এক লৈ যাম যাই কিনে ৰিয়েকশ্যন চাম মানে কিমান ভয় কৰে এই ছোৱালী এটা উঠি আছে ৰখবি মুকিলি চকৰিৰ ওপৰত ফুল এক্সাইটেড আৰু এই ৰিয়েকশ্যন ল'ম পুৰা আজি কেনে হয় কেনে তো গাইছ এই মানে নেক্সট লেভেল মানে ভয় লাগিছে বৰ্তমান এই তলফালে নাচবি তই ওপৰফালে চাই থাক উঠবি না আজি পাৰাই A few minutes later পুৰা কমপ্লিট কিন্তু এটা মোৰ বিশ্বাস এটা ভাল লাগিছে তোমাৰ প্ৰাউড ফিল লাগিছে এই মানে ভয় কৰা নাই মানে একদম আৰু তো ভাল লাগিছে সাহসী ছোৱালী হ'ব লাগে অসমৰ ছোৱালী হয় আৰু গাইছ এটা নাজাৰা চাব নেকি একদম নেক্সট লেভেল একদম চাব পাৰে কি নহয় ভাল লাগছে নদী এটা বেছি ভয় লগা নাই যিটো ৰাসৰ চকৰিটো না বেছি ডাঙৰ সেইটো বেছি ভয় লাগে তোমাৰ সৰু না বেছি ভয় লাগে এটা বেলেগ ভাল লাগছে আৰু তো গাইছ আমি যাইছোঁ এতিয়া বৰ্তমান হিলালা আফগানিস্তান চকৰিটোত যিটো মই দেখিছিলোঁ প্ৰথমে তো গাইছ নতুন চকৰি আছে তোমাৰ এক্সপিৰিয়েঞ্চটো লৈ কিনে আপোনালোক কৈছোঁ মই কিমান ভয় লাগে কি নালাগে দাদা লাহে ঘূৰাব নতুন চকৰি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কিমান ভয় লাগে কৈছোঁ আৰু ব্ৰ আছে পুৰা ফুল এক্সাইটেড নে ব্ৰ ফুল এক্সাইটেড আৰু এফলে আছে ফুল এক্সাইটেড আৰু আমি কৈছোঁ মানে কেনে লাগে কি নালাগে এই প্ৰীতি ভয় নকৰিবা A few minutes later তোৰ কেনে লাগিছে পইচা উঠাব বম নে তই কাছে মজা লাগছে মানে নতুন কৈছে চকৰিটো বেলেগ লাগছে আমাৰ যেনেকুৱা মানে আপা চলিৰ আৰু মানে আগতে সৰুতে এই খেলা বস্তু দেখিলে যেনেকুৱা এটা ফূৰ্তি লাগে তহঁতৰ মানে এই ক্লিপ শ্লিপ দেখিলে মানে সেনেকুৱা ফূৰ্তি লাগি যায় নে যাই দে মিছাল মানে গৰম দিছে না ভিতৰত মানে মানুহ মানে পিয়ে গৈছে না একদম মানে মানুহ মানে ঘামে গৈছে তোৰ বাহিৰত যাওঁ যাই নেকি জুচ চুচ খাই অলপমান প্ৰভু কিন্তু ভিউৱাৰে চাই আছে তুমি কি হ'বা তাৰপিছলৈ তাহলে খাবা আহিলে এইটো য'ত মানে বেলেগ একো নাই কেতিয়াবা খাবা দিয়া মোক জুচটো মানে এতিয়া বৰ্তমান আহে বা পাছত মানে ফটো তুলিব তাৰ খাবা দিব আৰু তো তাৰ কাৰণে আৰু কেতিয়াবা মানে ছোৱালী মানুহ খাবাই নালাগে মানে যেতিয়া কেতিয়াবা ফটো তোলা নহয় তেতিয়া খাবাই নিদিয়ে মানে বাই বাই প্ৰীতি লগ পাম
ব্লগ কৰি থাকোঁতে ই মোৰ বোলে ছাবস্ক্ৰাইবাৰ তো ই আহি গ'ল মোৰ ওচৰত আহি কিনে বোলে চেল্ফি এটা লাগে বোলে তো মই ক'লো আৰু চেল্ফিটো লোৱা আৰু যোৱাৰ পৰা ৰাতি আছে যদি আজি ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে ভাবছি মোৰ কিবা এটা চলি থকা বুলি তো মানে কোনো ধৰণৰ চলি থকা নাই একো চি ইজ মাই জাষ্ট গুড ফ্ৰেণ্ড আজিলৈ আছিল এইখিনিয়ে যদি আজিৰ ভিডিঅ'টো অলপ হ'লে কিবা ভাল লাগিছে তো এটা লাইক কৰি দিব যদি আছে তো নতুনকৈ আছে আৰু তো ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু তো আজিলৈ এইখিনি আছিল বাই বাই